ওয়েলকাম টু আর কে ব্লগ। আজি আমি ক'ত যাম কোনেও নাজানে, ময়ো নাজানো আজি আমি ক'ত যাম। একচুৱেলি আজি আমি ক'তো নাযাওঁ, আজি ৰুমৰ ভিতৰতে। কাৰণ শুনা পাইছে ভইচ চেঞ্জ হৈ গৈছে, কাৰণ বেমাৰ হৈ আছে, সেইটো কাৰণে ক'তো যাব পৰা নাই আৰু ব্লগ বনাবও পৰা নাই। আৰু ব্লগ বনাইনো কি হ'ব, আপোনালোকে যিহেতু নাচায় বা কিয় নাচায় গম নাপাওঁ, নে ভিডিঅ'বোৰ ভাল নালাগে নাজানো। এতিয়া আপোনালোকক বা কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে সেইটো মই চাগে আপোনালোকক মনোৰঞ্জন দিব পৰা নাই, সেইটো কাৰণে আপোনালোকে চাগে মোৰ ভিডিঅ'বোৰ ভাল নাপায়। কাৰণ কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে যদি কয় মই তেনেকুৱা বনাবৰ কাৰণে চেষ্টা কৰোঁ। কাৰণ আপোনালোকেও ছাপোৰ্ট পাম বুলিয়ে ভিডিঅ'বোৰ বনাওঁ, কিন্তু আপোনালোকে একো ছাপোৰ্টে নিদিয়ে। মানে অলপ ছাপোৰ্টৰ কাৰণে আশা কৰি থাকোঁ যে ভিডিঅ'বোৰ চাব, ইমান কষ্টকৈ ভিডিঅ'বোৰ বনাওঁ, ভিডিঅ'বোৰ চাব, কিন্তু ভিডিঅ'বোৰ মানে কিয় নাচায় নাজানো। কাৰণ মোৰ ছাবস্ক্ৰাইবাৰ চালোঁ এদিনাখন যে কোনোমতে 100 ক্ৰছ কৰিছে, তাৰপিছত ৰাতিপুৱা চাওঁ আকৌ 2জন কমি আছে। ইউটিউবৰ পৰা কংগ্ৰেচুলেশ্যনৰ SMS এটা আহিলে, তাৰপিছত আৰু ৰাতিপুৱা চালোঁ ছাবস্ক্ৰাইবাৰ কমিহে আছে। কাৰণ ইমানেই বেয়া পায় নেকি, যে ভিডিঅ'বোৰ ইমানেই বেয়া হয় নেকি, নে পিকচাৰ কোৱালিটি ভাল নহয়, নে ভইচৰ ভাল নহয়, এবাৰ কৈ দিব, বাছ মই ভাল কৰিবৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'বোৰ সেইটো কাৰণে বনাওঁ যাতে আপোনালোকৰ মনোৰঞ্জন দিব পাৰোঁ, আপোনালোকৰ মানে ভালকৈ দেখাব পাৰোঁ। কিন্তু এনেকুৱা ধৰণৰ নহয়, কাৰণ কিয় নহয়, আপোনালোকে ছাপোৰ্ট অলপ কৰিলে, বাছ অলপ ছাপোৰ্টৰ আশাতে ভিডিঅ'বোৰ বনাওঁ যে আপোনালোকৰ পৰা অলপ ছাপোৰ্ট পাম। আৰু বিশেষ একো ক'ব লগা নাই, বেমাৰৰ কাৰণে একেদিন ব্লগ বনাব পৰা নাই। চ' ভাল হৈ গ'লে বনাম। আৰু বিশেষ একো ক'ব নাযাওঁ, কাৰণ যদি কিবা বেয়া হৈ আছে কৈ দিব, মোক কমেণ্ট কৰি জনাব, মই ভাল কৰিবলৈ চেষ্টা কৰিম। তো যদি অলপ ছাপোৰ্ট দিব খোজে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে ভালে থাকিব, মই সেইটোৱে বিচাৰোঁ। ভগৱানে আপোনালোকক কুশলে ভালে ৰাখক চবকে। তো আজিলৈ এইখিনিতে, বাই বাই, জয় অসম।